আজি মোৰ ৰূপটো দেখি মোক কঠীয়া ৰুবলৈ যোৱা যেন লগা নাইনে? ৰ'ব কঠীয়া ৰুবলৈ যোৱা নাই দেই, কঠীয়া ৰোৱা টাইম শেষ হ'ল। যোৱাটো ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে মই পাকঘৰটো অলপকৈ মুচিবলগীয়া আছিলে বুলি, সেইবাবে মই আজি পাকঘৰটো অকণমানকৈ মুচি লৈছোঁ মানে বেৰবোৰো বহুত লেতেৰা হ'ল, সেইবাবে বেৰবোৰো মুচি দিলোঁ একেবাৰেই। আজিৰ দিনটো মই বেৰ মোচাৰ পৰাই আৰম্ভ কৰিছিলোঁ যিহেতু, সেইবাবে গোটেই দিনটোৱে লাগি গ'ল মোক আজি বেৰ মোচোতে। ভাইটিক এইফালে মাজতে স্কুল থ'বলৈ যাবলগীয়া হোৱাত মোৰ দিনটোৱে লাগিলে, মানে 2টামান বাজিলে আৰু। তাৰপিছতে মই গা পা ধুই মেলি আজৰি হ'লোঁ। তাৰপিছত আকৌ মোৰ যে কাম শেষেই নহয় কেতিয়াও মানে ঘৰত থাকিলে। তাৰপিছত আলনাটো যে ইমান খেলি মেলি হয় নহয়, কাপোৰবোৰ জাপি ল'লোঁ। তাৰপিছত ভাইটি স্কুলৰ পৰা আহি পালেহিয়ে। এইফালে মায়ে আকৌ পাত ছিঙি আছে নহয়, পাতবোৰ বাৰান্দাতে থৈ দিয়া হৈছে। যে মই দিনটো ভালকৈ বহিবলৈ পোৱাই নাই, সেইবাবে অকণমান সময় বহি মোবাইলটো চালোঁ। তাৰপিছত আকৌ ভাবিলোঁ ভিডিঅ' বনাওঁগৈ, সেইবাবে ফুটটো ল'লোঁ, চুলিখিনি ফনিয়ালোঁ আৰু মই আহি গ'লোঁ বাৰীত মানে ভিডিঅ' 2টামান বনালোঁ। তাৰপিছতে সন্ধিয়াই হ'লগৈ নহয়। এইফালে আকৌ মই ভিডিঅ' বনাই মেলি আহি বহি আছিলোঁ, এইফালে মায়ে পাত বহালে, এইফালে গৰুক মায়ে দানা দি আছে। আকৌ সন্ধিয়ালৈ আকৌ ভাতখিনি মায়ে মোকে বনাবলৈ দিলে যিহেতু, সেইবাবে ভাইটি মাংস অকণ আনিছিলেগৈ, সেয়া আকৌ ময়ে বনাই দিলোঁ। প্ৰথমতে গেছত বনাইছিলোঁ, গেছটো যে ইমান লাহে লাহে জ্বলিছে নহয়। তাৰপিছত মই জুইলৈ লৈ আহিলোঁ, মানে জুইত বনালে আৰু এটা বেলেগেই হোৱাটো, সেইবাবে জুইতে বনাই দিলোঁ। আৰু মোৰ এছাইনমেণ্টৰ কাম অলপমান আছিলে, এছাইনমেণ্টৰ কামখিনি কৰি মেলি মই আজৰি হ'লোঁ। আজৰি মানে ভালকৈ হোৱাই নাই, আজিলৈ আহিছোঁ দে গাইজ, বাই।